নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ইতিমধ্যে আমি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ওপৰত বহুকেইটা ভিডিঅ' আগবঢ়াইছোঁ। আজিও ভিডিঅ'টো টেটকাম ৰিক্ৰুইটমেণ্ট আমাৰ GT যি ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলি আছে তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ইয়াত খুব ইম্পৰ্টেণ্ট কেইটামান টপিক আমি লৈ আহিছোঁ। টপিককেইটা হৈছে আপোনাৰ কাট অফ, লগতে আমাৰ মেৰিট লিষ্টৰ ওপৰতো ভিডিঅ' লৈ আহিছোঁ, লগতে আমাৰ একাডেমিক নাম্বাৰ লগতে ৰিজাল্ট কেতিয়া দিয়াৰ সম্ভাৱনা আছে তাৰ ওপৰতো ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। কাট অফ বুলি ক'বলৈ যাওঁতে ইতিমধ্যে আমাৰ চেনেলত কাট অফৰ ভিডিঅ' দিয়া হৈছে। আমাৰ GTৰো কাট অফৰ ভিডিঅ' দিয়া আছে, PGTৰো কাট অফৰ ভিডিঅ' দিয়া আছে। মই এটা কথা ক'ব বিচাৰিম, আপোনালোকে এই কাট অফৰ ওপৰত বৰ বেছি এটা লাগি নথকাই ভাল। কাৰণ এই কাট অফ আপোনালোকৰ ৰিজাল্টলৈ বেছি দিন নাই আৰু ৰিজাল্ট অতি সোনকালে ঘোষণা কৰা হ'ব। গতিকে কাট অফৰ লগত যদি আপোনালোকে লাগি থাকে, আপোনালোকৰ মনবিলাক খেলি মেলি লাগে। গতিকে কাট অফৰ লগত আপোনালোকে বৰ বেছি নালাগিব। কাট অফৰ ভিডিঅ'বিলাক বৰ বেছি এটা নাচাব। এই ভিডিঅ'বিলাক পালে আপোনালোকে ইগন'ৰ কৰিব। কাট অফৰ ওপৰত ভিডিঅ' পালে আপোনালোকে ইগন'ৰ কৰা ভাল। লগতে মেৰিট লিষ্ট বুলি কিয় ক'লোঁ, মেৰিট লিষ্টৰ ওপৰত খুব ইম্পৰ্টেণ্ট এটা পইণ্ট আহি পৰিছে। আপোনালোকৰ কমেণ্ট দেখিছিলোঁ, তাৰ ওপৰতে ভিত্তি কৰি মেৰিট লিষ্টটো লগত সুমিয়াই দিছোঁ। মেৰিট লিষ্ট বুলি কওঁতে আপোনালোকৰ কেইজনমানৰ কমেণ্ট দেখিছিলোঁ আমি যে আমাৰ যি গ্ৰেজুৱেট টিচাৰৰ, বিশেষকৈ গ্ৰেজুৱেট টিচাৰৰ আমাৰ যি ছায়েন্সৰ পষ্টখিনি আছে, ছায়েন্সৰ পষ্ট বুলি কওঁতে ইয়াত আমাৰ ছায়েন্সৰ গোটেইকেইটা ছাবজেক্ট সোমাই পৰে। গতিকে এই ছাবজেক্টকেইটাৰ ছাবজেক্ট ৱাইজ আপোনালোকৰ ছায়েন্সটোৰ আমাৰ যিটো ছায়েন্স কেটেগৰী তাতে ছাবজেক্ট ৱাইজ আপোনালোকৰ কাট অফ যাব নেকি, এইটো এটা প্ৰশ্ন। লগতে আমাৰ যিখিনি আৰ্টছ বুলি ক'বলৈ গ'লে আৰ্টছৰো আছে। আৰ্টছৰ গোটেইখিনি ছাবজেক্ট আপোনালোকৰ সোমাই পৰে। আৰ্টছ বুলি কোৱাৰ লগে লগে এই আৰ্টছৰ গোটেই ছাবজেক্টখিনি কাট অফ বেলেগ বেলেগকৈ যাব নেকি, বা মেৰিট লিষ্টটো আপোনালোকৰ বেলেগ বেলেগকৈ ওলাব নেকি ছায়েন্সৰ আৰু আৰ্টছৰ পষ্টখিনিৰ, আৰ্টছ আৰু ছায়েন্সৰ পষ্টখিনিৰ। গতিকে এইটো ক্লিয়াৰ কৰিব বিচাৰিছোঁ। আমাৰ ছায়েন্স বুলি কওঁতে ছায়েন্সৰ যিমানকেইটা ছাবজেক্ট আছে গোটেইকেইটাৰে পৰিব। গতিকে ইয়াৰ কাট অফ বেলেগকৈ নাযায়, এটাই কাট অফ হ'ব। আপোনালোকৰ ছায়েন্স বুলি কওঁতে আপোনালোকৰ ছায়েন্সৰ গোটেইকেইটা ছাবজেক্ট, মেথছ বাদ দি গোটেইকেইটা ছাবজেক্ট আপোনালোকৰ ইয়াত সোমাই পৰিব। লগতে আৰ্টছ বুলি কওঁতে আৰ্টছৰ যিমানবিলাক ছাবজেক্ট আছে আৰ্টছৰ ছাবজেক্ট সোমাই পৰিব। গতিকে ইয়াত এখনেই মেৰিট লিষ্ট দেখিবলৈ পাব আপোনালোকে। আৰ্টছৰ এখন দেখিবলৈ পাব, ছায়েন্সৰ এখন দেখিবলৈ পাব, লগতে মেথেমেটিক্সৰ, সংস্কৃত আৰু হিন্দী 5টা কেটেগৰী যিহেতু আছে 5খন মেৰিট লিষ্ট দেখিবলৈ পাব। আৰ্টছত আৰু বেলেগ বেলেগকৈ যেনেকৈ আমাৰ পলিটিকেল ছায়েন্সৰ এখন বেলেগকৈ, লগতে আছামিছৰ এখন বেলেগকৈ, লগতে এডভান্স আছামিছৰ বেলেগকৈ, এডুকেশ্যনৰ বেলেগকৈ, তেনেকৈ নোলায়। এখনেই মেৰিট লিষ্ট ওলাব। আমাৰ গ্ৰেজুৱেট টিচাৰৰ কথা কৈ আছোঁ। এখন পষ্ট গ্ৰেজুৱেটৰ আপোনালোকৰ পষ্ট গ্ৰেজুৱেটৰ কি হয়, ছাবজেক্ট ৱাইজে আপোনালোকৰ ওলাব। পলিটিকেল ছায়েন্সৰ বেলেগকৈ মেৰিট লিষ্ট ওলাব, লগতে এডুকেশ্যনৰ হওক বেলেগকৈ ওলাব। আপোনালোকৰ ছাবজেক্ট ৱাইজ আমাৰ কাট অফটো যাব আপোনালোকৰ পষ্ট গ্ৰেজুৱেট যিখিনি PGT হয় সেইখিনিতহে। আমাৰ গ্ৰেজুৱেট টিচাৰত কিন্তু আপোনালোকৰ ছায়েন্স বুলি কওঁতে আপোনালোকৰ ছায়েন্সৰ এখনেই ওলাব, তাত গোটেইকেইটা ছাবজেক্ট সোমাই পৰিব। লগতে আমাৰ আৰ্টছ বুলি কওঁতে আৰ্টছৰ এখনেই মেৰিট লিষ্ট আপোনালোকে দেখিব, তাতে আমাৰ আৰ্টছৰ গোটেইখিনি ছাবজেক্ট ইয়াত ইনক্লুড হৈ যাব। গতিকে এইটো আপোনালোকৰ ক্লিয়াৰ হ'ল যে আমাৰ গ্ৰেজুৱেট টিচাৰত ছাবজেক্ট ৱাইজ আপোনালোকৰ ক'লোৱে 5টা ছাবজেক্টত আপোনালোকৰ কাট অফ যাব। ছায়েন্স, আৰ্টছ আৰু সংস্কৃত, হিন্দী, লগতে মেথেমেটিক্স। ছায়েন্সত বুলি কওঁতে গোটেইখিনি ছাবজেক্ট ছায়েন্সৰ সোমাব, আৰু আৰ্টছ বুলি কওঁতে আৰ্টছৰ গোটেইখিনি ছাবজেক্ট সোমাব। গতিকে আমাৰ PGTখিনিতহে আপোনালোকৰ প্ৰত্যেকটো ছাবজেক্টৰে বেলেগ বেলেগ কাট অফ আপোনালোকে দেখিবলৈ পাব। মই কৈছোঁ আপোনালোকৰ পলিটিকেল ছায়েন্সৰ যদি বেলেগ দেখিবলৈ পায়, এডুকেশ্যনৰ বেলেগ দেখিবলৈ পাব, লগতে আপোনালোকৰ জুলজিৰ বেলেগ দেখিলে, আপোনালোকৰ তেনেকুৱা ধৰণৰ আপোনালোকৰ যোনবিলাক ছাবজেক্ট আছে গোটেইখিনি আপোনালোকৰ বেলেগ বেলেগকৈ পষ্ট গ্ৰেজুৱেটেৰে কাট অফটো যাব। কাট অফ মানে মেৰিট লিষ্টখিনি ওলাব আপোনালোকৰ। যদি এই বিষয়ত আপোনালোকৰ বুজাত কিবা খেলি মেলি হৈছে কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত আপোনালোকক এইটো বিষয়ত এটা বেলেগকৈ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আমাৰ নেক্সট পইণ্টটো হৈছে আপোনাৰ একাডেমিক নাম্বাৰ। আমাৰ কেইজনমানৰ কমেণ্ট দেখিছিলোঁ যে একাডেমিক নাম্বাৰ কিবা ইয়াত যোগ কৰা হ'ব নেকি, যেনেকৈ আমাৰ LP UP শিক্ষক পদত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী নাম্বাৰ, লগতে আমাৰ DLED BEDৰ নাম্বাৰ যোগ কৰা হয়, কিন্তু ইয়াৰ ক্ষেত্ৰত যোগ কৰা হ'ব নেকি, সেইটো আপোনালোকৰ প্ৰশ্ন, মনলৈ আহি থকা প্ৰশ্ন। ইয়াৰ ক্ষেত্ৰত এই পইণ্টটো আহি নপৰে। আপোনালোকৰ একাডেমিক, আপোনালোকৰ যিখিনি প্ৰফেশ্যনেল কোৱালিফিকেশ্যনেই হওক, আপোনালোকৰ ডিগ্ৰী হওক, আপোনালোকৰ কোনো ধৰণৰ নম্বৰ ইয়াত যোগ কৰা নহ'ব। আপোনালোকৰ যি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈ গ'ল তাৰ ওপৰতে ভিত্তি কৰি ইয়াৰ নাম্বাৰসমূহ আপোনালোকক
প্ৰদান কৰিব। আৰু ইয়াৰ 5 নম্বৰ এটা আছে, আপোনালোকৰ 5 নম্বৰ আছে, এইখিনি যদি আপোনালোকৰ NCC চাৰ্টিফিকেট, লগতে আপোনালোকৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল পৰ্যায়ত যদি কিবা খেল খেলিছে তাৰ ওপৰত আপোনালোকৰ 5 নম্বৰ 3 নম্বৰ তেনেকুৱাকৈ আপোনালোকক এডভাৰটাইজমেণ্টত উল্লেখ আছে। গতিকে এইটোৰ ওপৰতহে আপোনালোকৰ 5 নম্বৰ বা 3 নম্বৰ এটা পাব। গতিকে আপোনালোকৰ কোনো ধৰণৰ একাডেমিক নাম্বাৰ ইয়াত যোগ কৰা নহ'ব, আমাৰ LP UP শিক্ষক পদৰ দৰে। ইম্পৰ্টেণ্ট পইণ্ট, ৰিজাল্ট কেতিয়া দিব? বহুতৰে প্ৰশ্ন, ৰিজাল্ট কেতিয়া দিব? ৰিজাল্টটো মই আগৰ ভিডিঅ'ত কৈছোঁ আপোনালোকক। ৰিজাল্ট দিব আপোনালোকৰ মাৰ্চ মাহৰ মাজৰ সপ্তাহত দিব। আপোনালোকৰ 15 পৰা 20 তাৰিখৰ ভিতৰত ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। আপোনালোকৰ মাৰ্চ মাহৰ মাজভাগতে ইয়াৰ ৰিজাল্টসমূহ আপোনালোকে পাই যাব। 15 পৰা 20 তাৰিখ। আপোনালোকৰ মই টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ওপৰত যিমানখিনি ভিডিঅ' আগবঢ়ালোঁ, গোটেই ভিডিঅ'খিনি একলগ কৰি এটা প্লেলিষ্ট বনাই আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দি দিম। ইয়াৰ আপোনালোকে গোটেই ভিডিঅ'কেইটা চালে এটা খুব আইডিয়া পাব যে আপোনালোকৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ওপৰত এটা আইডিয়া পাব। মই আগতেও কৈছোঁ যে কাট অফৰ লগত বৰ লাগি নাথাকি কাট অফৰ ভিডিঅ'বিলাক বৰ বেছিকৈ নাচাব। ইয়াৰ কাৰণে আপোনালোকে ডিপ্ৰেশ্যনত যাবলগীয়া হয়, কাট অফৰ ভিডিঅ'বিলাক চাই থাকে। প্ৰত্যেকটো চেনেলতে কাট অফবিলাক অলপ বেলেগ হয় যিহেতু, গতিকে কাট অফবিলাক আপোনালোকে নাচাব। ভিডিঅ'টো ক'বলগীয়া ইমানখিনি আছিলে। যদি ভিডিঅ'টো কিবা চাই আপোনালোকে উপকৃত হ'লে বুলি ভাবিছে, তেনেহ'লে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।